Hi friends, ইয়াতে চলি আছে 3rd International Winter Expo 2024. এইখন হৈ আছে মনিয়ামডিয়ান টেক চেণ্টাৰ। আৰম্ভ হৈছে 25 ডিচেম্বৰ পৰাই আৰু শেষ হ'ব 12 জানুৱাৰীত, মানে 12 জানুৱাৰীত শেষ হ'ব। মই এতিয়া ভিতৰত গৈ আছোঁ। ভিতৰত লিখা আছে দেখিছেনে, উইণ্টাৰ এক্সপো 2024 শীতকালীন বাণিজ্য মেলা চলি আছে ইয়াতে। এয়া মই ভিতৰৰ ফালে গৈ আছোঁ এতিয়া। এয়া বাচ্চাই খেলিব পৰা এনেকুৱা জাম্পিং, এইটো কিবা গাড়ী আছে নেকি, এনেকৈ খেলিব পাৰিব। এইবিলাক বনাই আছে দেখিছেনে, কি বস্তু মই দেখাই আছোঁ ৰ'ব। এইবিলাক বস্তু যে তেখেতসকলে নিজে বনাই আছে তাতে। ইমান ধুনীয়া ধুনীয়া ন এইবোৰ। এইটো ষ্টল মানে গেটৰ ভিতৰত সোমাই আপোনালোকে দেখা পাব এইখিনি। আকৌ এইফালেদি এতিয়া পুৰা শৰাইখন এইফালেদি চাইডেদি ভিতৰত যাব লাগিব। এয়া ভিতৰত সোমালোঁ। লগতে হল 1 হয় এইটো। হল 1ত এইবিলাক ফাৰ্নিচাৰ আহিছে। ফাৰ্ষ্ট সোমাই ফাৰ্নিচাৰ দেখা পাব আৰু থাইলেণ্ডৰ এইবিলাক। বাহিৰৰ পৰা বস্তুবিলাক আহিছে। এইটো মেখেলা চাদৰ ষ্টল হয়। কেনেকুৱা আহিছে চাওঁচোন হয় এইবিলাক। এইযোৰ ভাল লাগিছে ন। এখন বুক ষ্টল আহিছে, এখন মানে চব কিতাপৰ দোকান এইখন। এইবিলাক খাইতো ভালেই লাগে আৰু বেয়া পোৱা মানুহ নায়েই চাগে। এইবিলাক কোনে কোনে আৰু বেছিকৈ ভাল পায়, কোনটো বস্তু ভাল পায় খাই মোক জনাবচোন। চানা কোনটো বেছি ভাল লাগে ইয়াৰ। আচাৰবিলাকো ভাল লাগে খাই পেলাই। আচাৰৰ আপোনালোকে কোনটো বেছি ভাল পায়, ইয়াৰ পৰা কোনটো বেছিকৈ লৈ যায় আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মোৰতো ঔটেঙা মিঠা আচাৰটো বহুত ভাল লাগে। এইখিনি আফগানিস্তানৰ ড্ৰাই ফ্ৰুটছৰ। তেখেতসকলৰ ড্ৰাই ফ্ৰুটছবিলাক মানে অলপ টেষ্টি হয় বেলেগতকৈ। মই মানে অলপ বেছি ভাল পাওঁ খাই পেলাই ইয়াৰ পৰা। আৰু ইয়াতে এষ্ট্ৰলজাৰ এগৰাকীও বহিব ইয়াতে। যাৰ কিবা দেখাব আছে ইয়াতে দেখাবহি পাৰে আপোনালোকে। আৰু এইবিলাক টি ৱাইন হয়। আৰু এইবিলাক জুৱেলাৰীবোৰ দেখিলেহে বেছি ভাল লাগে ন। ইয়েৰিংছবোৰ ইমান ধুনীয়া আছে ইয়াতে। ইয়েৰিংছবিলাক ভালকৈ দেখাই দিছোঁ, কাৰণ কাণত পিন্ধাবিলাক চাইজ আছে আপোনালোকে। এইবোৰ দেখিছেনে, জুম কৰি ভালকৈ ওচৰৰ পৰা দেখাই দিছোঁ। পাঞ্জাৱৰ ব্লেংকেটৰ ষ্টলটো বহুত বেছিয়ে ভাল মানে। ব্লেংকেটবিলাক ইউজ কৰিও ইমান ভাল লাগে। এইবিলাক সজোৱা বস্তু এটা ঘৰত ইমান ধুনীয়া আছে এইবোৰ। আৰু এইটো মুম্বাইৰ পৰা আহিছে বোলে। এইবিলাক কুৰ্তা হয়।
আৰু এইবিলাক বোলে অকল মানে 1199ত দি আছে এইবিলাক চিলভাৰ পিচবিলাক। এইবিলাক UP উডেন ফাৰ্নিচাৰ হয় এইবিলাক। আৰু এই বেগবিলাক চব ধুনীয়া কলকাতাৰ পৰা আহিছে। বাচ্চাৰ সৰু ল'ৰা ছোৱালী বেগবোৰ ইমান ধুনীয়া। আৰু এইবিলাক ইয়েৰিংছ আপোনালোকে 20 টকা এনেকুৱাত পাই যাব। বেক চাইডে ওলাই আহিলোঁ বাহিৰৰ ফালে। বাহিৰত ওলাই আহি পেলাই খানাৰ ষ্টলবিলাক আছে। ইয়াতে চাটবিলাক পাই যাব। এফালকে চব খোলা নাই ষ্টলবিলাক, কিছুমান ষ্টল খুলিবলৈ এতিয়াও মানে বাকী আছে। এইবিলাক মানে খোৱা টাকো বেল এইবিলাক আহিব, কিন্তু খোলা নাই, মানে এইখনেই খুলিছে আৰু খোৱা বস্তু। এইখনতে আপোনালোকে চুৱেটাৰবিলাক পাব। চুৱেটাৰ আহিছে এইখনত, ইমান ভেৰাইটিজ কালেকশ্যনো এইখনত নাই, মানে চুৱেটাৰ ইমানো অকল এইবিলাক ডিজাইনৰে আছে। আৰু এইবিলাক হেণ্ডমেড হয় বেগবিলাক। আৰু এইবিলাক ডিজাইনে 1400 এনেকুৱা হয় বেগ। এইবোৰ কিন্তু ল'লেও ভাল লাগিব দেখিবৰ কাৰণে, মেখেলা চাদৰ লগত এইবোৰ। এতিয়া নতুনকৈ আৰম্ভ হৈছেহে মেলাখন, কেইদিনমানৰ পিছত চাবচোন বহুত ভিৰ হ'ব ইয়াতে। এইখন মেখেলা চাদৰ এইবিলাক টচৰ যোৰা আপোনাৰ 8000 এনেকুৱা কৈছে এইবিলাক। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে, তেতিয়ালৈ ধন্যবাদ।